নমস্কাৰ পোনপ্ৰথমে হীৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মৌলিক অধিকাৰ কি, ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে সংবিধানত বিধিবদ্ধ থাকে আৰু সংবিধানৰ দ্বাৰা সংৰক্ষিত হয়, সেইবোৰ অধিকাৰকেই মৌলিক অধিকাৰ বোলে। তলত ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ'ল। 1 নম্বৰটো হৈছে চৰম নহয়। মৌলিক অধিকাৰসমূহ চৰম নহয়। কিছুমান চৰ্ত সাপেক্ষেহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰি। ইয়াৰোপৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিলে মৌলিক অধিকাৰসমূহ হেৰুৱাব লগা হয়। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে বাদযোগ্য। মৌলিক অধিকাৰসমূহ বাদযোগ্য। কোনো ব্যক্তি বা সংস্থাই মৌলিক অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিলে ইয়াৰ প্ৰতিকাৰৰ বাবে সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব পাৰে। 3 নম্বৰ বৈশিষ্ট্যটো হৈছে সংশোধনযোগ্য। মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি। সংসদে সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংসদে সংশোধন কৰিব পাৰে। 4 নম্বৰ বৈশিষ্ট্যটো হ'ল অৰ্থনৈতিক অধিকাৰ নাই। সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ। ইয়াত জনসাধাৰণৰ কোনো অৰ্থনৈতিক অধিকাৰে ঠাই পোৱা নাই। 5 নম্বৰ বৈশিষ্ট্যটো হ'ল সকলোৰে বাবে সকলো অধিকাৰ নহয়। সংবিধানত উল্লেখ থকা কিছুমান অধিকাৰ ভাৰতীয় নাগৰিক আৰু বিদেশী লোকসকলেও ভোগ কৰিব পাৰে, কিন্তু কিছুমান অধিকাৰ বিদেশী লোকসকলে ভোগ কৰিব নোৱাৰে। 6 নম্বৰ বৈশিষ্ট্যটো হৈছে উচ্চ সাংবিধানিক মৰ্যাদা। মৌলিক অধিকাৰসমূহে উচ্চ মৰ্যাদা সম্পন্ন হিচাপে স্থান পাইছে। সংবিধানৰ 13 নং অনুচ্ছেদ অনুসৰি সংবিধান বলবৎ হোৱাৰ আগতে থকা আৰু সংবিধান বলবৎ হোৱাৰ পিছৰ আইনসমূহ মৌলিক অধিকাৰসমূহৰ লগত বিবাদ হ'লে মৌলিক অধিকাৰৰ বাহিৰে বাকী আইনসমূহ অসাংবিধানিক বুলি বিবেচিত হ'ব। এই অধিকাৰসমূহে ভাৰতত গণতান্ত্ৰিক ব্যৱস্থা সাফল্যমণ্ডিত কৰাত পৰ্যাপ্ত ৰূপত সহায় কৰিছে।